हेलो माय डियर फ्रेंड्स আপোনালোকক এটি নতুন ভিডিও লৈ আন্তৰিক স্বাগতম জনাইছো আজিৰ ভিডিওৰ বিষয়বস্তু হৈছে ফক ডান্সেস বা লোকনৃত্য আজি ভাৰতৰ বিভিন্ন ৰাজ্যৰ লোকনৃত্য সম্পৰ্কে আমি 20টা অতি দৰকাৰী প্ৰশ্ন আলোচনা কৰি লৈছো আৰু এই প্ৰশ্নসমূহ অসম চৰকাৰৰ দ্বাৰা আয়োজিত যিকোনো কম্পিটিটিভ এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ গতিকে সম্পূৰ্ণকৈ ভিডিওটি চাব বুলি অনুৰোধ জনালো মৰমৰ বন্ধু-বান্ধৱীসকল আপোনালোকে চাই আছে আপোনালোকৰ অতি মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজু আমাৰ এই চেনেলত ভিডিও আপলোড কৰাৰ সময়ত যিবিলাক তথ্য সংগ্ৰহ কৰা হয় তাত কেতিয়াবা অনিশ্চয় কেতিয়াবা ভুল হৈ যাব পাৰে আপোনালোকে হে আঙুলিয়াই দিলে আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ ৰম আৰু আমাৰ টেলিগ্ৰাম চেনেলৰ লিংক এই ভিডিও ডেসক্ৰিপচনত দিয়া আছে আহকচোন বাৰু আজিৰ প্ৰশ্নোত্তৰসমূহ বিতংকৈ জানি লওঁ প্ৰথম প্ৰশ্ন দি আছে সেৰাও ডান্স ইজ ৰিলেটেড টু which Indian state এটো খুবই দৰকাৰী প্ৰশ্ন প্ৰায় পৰীক্ষা দিয়া থাকে সেৰাও নৃত্য ভাৰতৰ কোন ৰাজ্যৰ এক জনপ্ৰিয় লোকনৃত্য হয় বা ভাৰতৰ কোন ৰাজ্যৰ সৈতে সেৰাও নৃত্য জড়িত হৈ আছে বিকল্প দি আছে নাগাল্যান্ড হিমাচল প্ৰদেশ হাৰিয়ানা আৰু মিজোৰাম ইয়াৰ শুদ্ধ বিকল্প হৈছে মিজোৰাম আমাৰ ডি অপচন যেটো আছে হেয়া শুদ্ধ উত্তৰ হয় আৰু ইয়াৰ অন্যটি নাম হৈছে বেম্বো ডান্স আপোনাৰ নিশ্চয় বহুত এই ছবিটো দেখা পাইছে Serao is one of the traditional and oldest dances of Mizoram and it is also recognized as the oldest dance form of Mizoram and it is also known as bamboo dance. এনেকে হাৰি হাৰি ববিলাক পাতি থোৱা থাকে তাতে যেটো ডান্স কৰে হেইটো হৈছে সেৰাও ডান্স বা এনে জনপ্ৰিয় নাম হৈছে বেম্বো ডান্স পৰৱৰ্তী প্ৰশ্ন সিগৰি ডান্স ইজ ৰিলেটেড টু হুইচ ইণ্ডিয়ান ষ্টেট সিগৰি ভাৰতৰ কোন ৰাজ্যৰ এক জনপ্ৰিয় নৃত্য হয় ইয়াত বিকল্প আছে গোৱা কৰ্ণাটক অন্ধ্ৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰ শুদ্ধ উত্তৰ হ'ব গোৱা ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্য গোৱাৰ জনপ্ৰিয় নৃত্যটি হৈছে সিগৰি ফুগৰি ইজ আনাদাৰ ৰিনাউন্ড ফক ডান্সেস অফ গোৱা পাৰফৰ্ম বাই ওমেন ফক ফুগৰি বুলি আন এটি ডান্স আছে এটো কেৱল মহিলাসকলেহে এই নৃত্যৰ লগত জড়িত পৰৱৰ্তী প্ৰশ্ন কাঠপুতলি is a folk dance of which Indian state? কাঠপুতলি ভাৰতৰ কোন ৰাজ্যৰ এক জনপ্ৰিয় লোকনৃত্য ইয়াত বিকল্প দিছে সিকিম হিমাচল প্ৰদেশ ৰাজস্থান আৰু ওয়েস্ট বেংগল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰাজস্থানৰ এটি অতি জনপ্ৰিয় নৃত্য হৈছে কাঠপুতলি ইয়াক this is also known as পুতলি ডান্স কাঠৰ পুতুলা দি ডান্স কৰা এখানে পুতলি ডান্স বুলি কয় there are many kinds of Rajasthan folk dances named as ghumar kathputli bhopa chang teratali grinder kachi ghori tejaji এইবিলাক হৈছে various forms of dance available in Rajasthanত যিবিলাক ডান্স বৰ্তমানে প্ৰচলিত হৈ আছে সেই নৃত্যৰ নাম ইয়াত দিয়া আছে কাইন্ড আপোনালোকে নোট ডাউন কৰি ল'ব পাৰে নতুবা স্ক্ৰিনশ্বট লৈ ল'ব পৰৱৰ্তী প্ৰশ্ন লাৱনী এণ্ড তামাছা আৰ ফক ডান্সেস অফ হুইচ ইণ্ডিয়ান ষ্টেট লাৱনী আৰু তামাছা এই দুই লোকনৃত্য ভাৰতৰ কোন ৰাজ্যৰ সৈতে জড়িত মহাৰাষ্ট্ৰ নাগাল্যান্ড উত্তৰাখণ্ড আৰু তামিলনাডু শুদ্ধ উত্তৰ হৈছে মহাৰাষ্ট্ৰ লাৱনী আৰু তামাছা বুলি দুই ধৰণৰ নৃত্য আছে এয়া হৈছে মহাৰাষ্ট্ৰৰ সৈতে জড়িত যদি কোৱা হয় যেনেকৈ আমাক যদি সোধে যে বাগুৰুম্বা নৃত্য ভাৰতৰ কোন ৰাজ্যৰ সৈতে জড়িত আমি জানো বাগুৰুম্বা নৃত্য বড়ো জনগোষ্ঠীৰ লোকসকলে পালন কৰে আৰু অসমত ই পালন কৰা হয় তেনেকৈ বিহু অসমত পালন কৰা হয় একেদৰে লাৱনী আৰু তামাছাও মহাৰাষ্ট্ৰৰ এক লোকনৃত্যৰ নাম হয় লাৱনী ইজ এ ট্ৰেডিশনেল ফৰ্ম অফ folk art form in which women dancers wearing 9-year long sari in bright colors makeup 9 গজ দীঘল শাড়ী পিন্ধি এটো কৰে আৰু এটো কেৱল মহিলাসকল লাৱনীটো কৰে তামাছা ইজ এ ট্ৰেডিশনেল মাৰাঠী ফক আৰ্ট ফৰ্ম ইট ইনক্লুডস বোথ সিংগিং এণ্ড ডান্সিং ফৰ্মছ ইয়াতে গানো গাব লাগে আৰু নাচিবও লাগে কোৱেশ্চন নম্বৰ 5 নৌটঙ্কি ইজ এ ফক ডান্স অফ হুইচ ইণ্ডিয়ান ষ্টেট নৌটঙ্কি ভাৰতৰ এক কোন ৰাজ্যৰ এক জনপ্ৰিয় লোকনৃত্য হয় বিকল্প দি আছে মিজোৰাম উত্তৰ প্ৰদেশ মেঘালয় আৰু ত্ৰিপুৰা শুদ্ধ উত্তৰ হৈছে উত্তৰ প্ৰদেশ The major folk dances of Uttar Pradesh are Sarkula, Raslila, Ramlila,
খায়াল, নটংকি, দাদৰা এণ্ড কাজাৰী বা কাজৰী এইবিলাক হৈছে উত্তৰ প্ৰদেশৰ যিবিলাক জনপ্ৰিয় লোকনৃত্য হয়। কথক হৈছে উত্তৰ প্ৰদেশৰ শাস্ত্ৰীয় নৃত্য হয়। কথক ইজ দ্য ক্লাছিকেল ডান্স অফ UP. Question number 6. ঘুমুৰা is a famous folk dance of which Indian state? ঘুমুৰা ভাৰতৰ কোন ৰাজ্যৰ এক জনপ্ৰিয় লোকনৃত্যৰ নাম? ইয়াত আমাক বিকল্প দিয়ে ঝাৰখণ্ড, উৰিষ্যা, কেৰালা এণ্ড গোৱা। শুদ্ধ উত্তৰ হ'ব উৰিষ্যা। উৰিষ্যাৰ অন্য যিবিলাক লোকনৃত্য আছে সেয়া হৈছে চাৱাৰী, ঘুমুৰা, পাইংকা, মুনাৰী এণ্ড চাও। পৰৱৰ্তী প্ৰশ্ন, ডাণ্ডিয়া ইজ এ ফেমাছ ফ'ক ডান্স অফ হুইচ ইণ্ডিয়ান ষ্টেট? ডাণ্ডিয়া ভাৰতৰ কোন ৰাজ্যৰ জনপ্ৰিয় লোকনৃত্য হয়? ইয়াত বিকল্প যে বিহাৰ, হাৰিয়ানা, ছত্তীশগড়, গুজৰাট। আমি নিশ্চয় সকলোৱে জানো ডাণ্ডিয়াটো গুজৰাটৰ লোকনৃত্য হয়। গুজৰাটৰ অন্য কিছু জনপ্ৰিয় লোকনৃত্য হৈছে গৰবা, ডাণ্ডিয়া ৰাস, টিপ্পনী, জুৰিয়ন এণ্ড ভৱাই। এইকেইটাও গুজৰাটৰ লোকনৃত্যৰ নাম। পৰৱৰ্তী প্ৰশ্ন, নটি ডান্স ইজ ৰিলেটেড টু হুইচ ইণ্ডিয়ান ষ্টেট? নটি নৃত্য ভাৰতৰ কোন ৰাজ্যৰ এক জনপ্ৰিয় লোকনৃত্য? আসাম, তেলেংগানা, হিমাচল প্ৰদেশ এণ্ড মধ্য প্ৰদেশ। শুদ্ধ উত্তৰ হ'ব হিমাচল প্ৰদেশ। অপশ্যন চি আমাৰ কাৰণে শুদ্ধ উত্তৰ হ'ব। নটি ইজ মষ্টলি কানেক্টেড টু দ্য হিমাচল প্ৰদেশ কুল্লু ডিষ্ট্ৰিক্ট। ই কেৱল হিমাচল প্ৰদেশৰ কুল্লু জিলাৰ সৈতে জড়িত। দ্য ডান্স টেলছ দ্য ষ্টৰি অফ কৃষ্ণা এণ্ড দ্য গছিপ এণ্ড ৰিপ্ৰেজেণ্টছ দ্য ৰাসলীলা। আৰু সাধাৰণতে ইয়াত কৃষ্ণৰ বিষয়ে এই নৃত্যৰ জৰিয়তে কোৱা হয়। কুৱেশ্যন নম্বৰ 9. ঝাউৰা ইজ এ ফেমাছ ফ'ক ডান্স অফ হুইচ ইণ্ডিয়ান ষ্টেট? ঝাউৰা ভাৰতৰ কোন ৰাজ্যৰ জনপ্ৰিয় লোকনৃত্য হয়? বিকল্প দিছে উৰিষ্যা, পাঞ্জাৱ, তামিলনাডু এণ্ড উত্তৰাখণ্ড। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে উত্তৰাখণ্ড। উত্তৰাখণ্ডৰ এতিয়া অতি জনপ্ৰিয় লোকনৃত্যৰ নাম হৈছে ঝাউৰা। দ্য ডান্স অৰিজিনেটছ ইন দ্য ৰিজন অফ কুমাউন। কুমাউন অঞ্চলত এই নৃত্যৰ অৰিজিন হৈছে। দিছ ফ'ক ডান্স ইজ জেনেৰেলি পাৰফৰ্ম ডিউৰিং দ্য স্প্ৰিং ছিজন। স্প্ৰিং ছিজনত এইটো পালন কৰা হয়। দ্য ডান্স ইজ পাৰফৰ্ম বাই দ্য লোকেল পিপুল মুভিং এৰাউণ্ড ইন চাৰ্কলছ। বৃত্তাকাৰ ঘূৰি ঘূৰি এই নৃত্য পালন কৰে। ৰফ ইজ এ ফেমাছ ফ'ক ডান্স অফ হুইচ প্লেচ? ৰফ যিটো নৃত্য আছে এয়া ভাৰতৰ কোন ঠাইৰ নৃত্য হয়? ৱেষ্ট বেংগল, জম্মু কাশ্মীৰ, ত্ৰিপুৰা এণ্ড কেৰালা। শুদ্ধ উত্তৰ হৈছে জম্মু কাশ্মীৰ। জম্মু কাশ্মীৰ যিহেতু বৰ্তমান ৰাজ্য নহয় সেইবাবে ৰাজ্য শব্দটো ইয়াত ব্যৱহাৰ কৰিব নোৱাৰি। বৰ্তমান ই কেন্দ্ৰীয় শাসিত অঞ্চল হয়। জম্মু কাশ্মীৰ আৰু কিছু নৃত্য আছে লোকনৃত্য, যেনেকৈ ধামালি বা ধাম্বালি। সেইটো পুৰুষসকলে পালন কৰে। আৰু ধুমাল বুলি এটা আছে বাই মেন অফ ৱাট্টাল ট্ৰাইব। ৱাট্টাল ট্ৰাইবৰ যিবিলাক পুৰুষ আছে তেওঁলোকে ধুমাল নামৰ লোকনৃত্য পালন কৰে। কুৱেশ্যন নম্বৰ 11. ৰাসলীলা ইজ এ ফেমাছ ফ'ক ডান্স অফ হুইচ ইণ্ডিয়ান ষ্টেট? ৰাসলীলা ভাৰতৰ কোন ৰাজ্যৰ এক জনপ্ৰিয় লোকনৃত্যৰ নাম? ইয়াত আমাক বিকল্প দিছে তেলেংগানা, হাৰিয়ানা, গুজৰাট আৰু পশ্চিমবংগ। আৰু শুদ্ধ উত্তৰ হৈছে গুজৰাট। আমাৰ কাৰণে অপশ্যন চি শুদ্ধ উত্তৰ হ'ব। লগতে আন কেইটামান আছে যেনেকৈ গৰবা, ডাণ্ডিয়া, ভৱাই। ইতিমধ্যে আমি উল্লেখ কৰিছে নামকেইটা। আমাক সাধাৰণতে এই ডাণ্ডিয়া শব্দটোৰ এই যিটো প্ৰশ্ন এইটো প্ৰায় দিয়া থাকে, আপোনালোকে কাইণ্ডলি এয়া নোট ডাউন কৰি ল'ব। ইতিমধ্যে আমি প্ৰশ্নটি পাইছোঁ। কুৱেশ্যন নম্বৰ 12 আমি আগবাঢ়িছোঁ। চাপেলি ইজ এ ফেমাছ ফ'ক ডান্স অফ হুইচ ইণ্ডিয়ান ষ্টেট? চাপেলি ভাৰতৰ কোন ৰাজ্যৰ এক জনপ্ৰিয় লোকনৃত্যৰ নাম? কেৰালা, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, তামিলনাডু। শুদ্ধ উত্তৰ হৈছে হিমাচল প্ৰদেশ। ভাংৰা ডান্স ইজ ৰিলেটেড টু হুইচ ইণ্ডিয়ান ষ্টেট? আমি বহু হিন্দী চিনেমাতে ভাংৰা নৃত্য আমি দেখিবলৈ পাওঁ। আৰু নিশ্চয় আমি সকলোৱে জানো ভাংৰা ভাৰতৰ কোন ৰাজ্যৰ হ'ব পাৰে? উত্তৰাখণ্ড, পাঞ্জাৱ, কেৰালা এণ্ড উৰিষ্যা। ভাংৰা হৈছে পাঞ্জাৱৰ এক অতি জনপ্ৰিয় লোকনৃত্য। ভাংৰা ইজ এ টাইপ অফ ট্ৰেডিশ্যনেল ডান্স ফৰ্ম ইন দ্য ইণ্ডিয়ান সাবকণ্টিনেণ্ট অৰিজিনেটেড ইন দ্য মাজা এৰিয়া পাঞ্জাৱ। পাঞ্জাৱৰ যিটো মাজা অঞ্চল আছে তাতে আচলতে এই নৃত্যৰ অৰিজিন হোৱা বুলি কোৱা হয়। এণ্ড ইট ইজ অলছ' ডান ইন দ্য ছিজন অফ হাৰ্ভেষ্টিং। শস্য চপোৱাৰ সময়তে এই নৃত্য প্ৰদৰ্শন কৰা হয়। কাৰাগাত্তাম ইজ এ ফেমাছ ফ'ক ডান্স অফ হুইচ ইণ্ডিয়ান ষ্টেট? কাৰাগাত্তাম ভাৰতৰ কোন ৰাজ্যৰ জনপ্ৰিয় লোকনৃত্য হয়? তামিলনাডু, ত্ৰিপুৰা, মেঘালয় এণ্ড তেলেংগানা। আৰু শুদ্ধ উত্তৰ হৈছে তামিলনাডু। তামিলনাডুৰ জনপ্ৰিয় লোকনৃত্যৰ নাম হৈছে কাৰাগাত্তাম। কুৱেশ্যন নম্বৰ 5. Karagattam is an ancient folk dance of Tamil Nadu performed in praise of the rain god of
মাৰিয়াম্মেন তামিলনাডুৰ মানুহে তেওঁলোকৰ যিটো বৰষুণৰ দেৱতা তেওঁক পূজা কৰিবৰ কাৰণে আচলতে এই কাৰাগাত্তাম নৃত্য প্ৰদৰ্শন কৰে Question of 15 Sarhol is a famous folk dance of which Indian state Uttar Pradesh Bihar Mizoram and Jharkhand শুদ্ধ উত্তৰ হ'ব ঝাৰখণ্ড Sarhol যিটো নৃত্য আছে এয়া ঝাৰখণ্ডৰ সৈতে জড়িত Sarhol is the festival of New Year celebrated in the state of Jharkhand by the tribal communities as a part of the local Sharna religion. তাত এইটো নতুন বছৰ আদৰিবৰ কাৰণে এই উৎসৱটি পালন কৰা হয় Sarhol. It is celebrated in the Hindu month of Chaitra. হিন্দু যেটো ক্যালেন্ডার মতে যেটো সৎ মাহ আছে সেই সৎ মাহত এই উৎসৱটি পালন কৰা হয় 16 Kajari or Kajri কেতিয়াবা কাজৰি বুলি ক'ব পাৰে is a dance related to which Indian state কাজৰি ভাৰতৰ কোন ৰাজ্যৰ এক জনপ্ৰিয় নৃত্যৰ নাম হাৰিয়ানা উত্তৰ প্ৰদেশ অন্ধ্ৰ প্ৰদেশ উৰিষ্যা শুদ্ধ উত্তৰ হ'ব উত্তৰ প্ৰদেশ যদি আপনি কৰবাত KAJRI পাব পাৰে হেতু শুদ্ধ হয় কৰবাত KAJARI বৰ্তমান মই যেটো প্ৰশ্ন পঢ়ি আছো ইয়াতে দি আছে KAJRI The dance is performed along with Kajari song which is the monsoon song এটো মানে মৌসুমী আগমনৰ লগে লগে এই নৃত্য প্ৰদৰ্শন কৰা হয় starting the Indian month of Shravan which is the start of monsoon season মৌসুমী কাল আৰম্ভ হোৱাৰ লগে লগে মানে অসমীয়া যেটো শাওন মাহ হয় সেই সময়তে এই কাজাৰি ডান্স প্ৰদৰ্শন কৰা হয় 17 Videshi's dance is famous folk song of which Indian state Videshia মানে যেটো লোকনৃত্য আছে হেয়া ভাৰতৰ কোন ঠাইৰ লোকনৃত্য হয় কৰ্ণাটক মণিপুৰ বিহাৰ এণ্ড মহাৰাষ্ট্ৰ শুদ্ধ উত্তৰ হৈছে বিহাৰ Pandavani is the folk dance of which Indian state Pandavani ভাৰতৰ কোন ৰাজ্যৰ জনপ্ৰিয় লোকনৃত্য ইয়াত আমাক বিকল্প ঝাৰখণ্ড ছত্তীশগড় মধ্য প্ৰদেশ বিহাৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ছত্তীশগড় পণ্ডাৱনী যেটো নৃত্য আছে হেয়া ছত্তীশগড়ৰ লগত জড়িত Pandavani is a folk singing style involving narration of tales from the ancient epic মহাভাৰতৰ কাহিনীৰ লগত জড়িত আচলতে পণ্ডাৱনী হয় Question number 19 Who among the following is a dance form from the state of Arunachal নিম্নলিখিত কোনটো অৰুণাচল প্ৰদেশৰ লোকনৃত্য হয় ইয়াত পপিৰ পূৰ্বী সত্ৰিয়া ভাবাই এক নম্বৰ হৈছে সত্ৰিয়া অসমৰ হয় ভাবাই গুজৰাটৰ হয় গতি এদিৰা বাদ পৰিল বাকি থাকিল দুটা গতি ইয়াৰ শুদ্ধ উত্তৰ হৈছে পপিৰ পপিৰ is an indigenous dance form of Adi tribes অৰুণাচল প্ৰদেশৰ আদি বুলি এটা জনগোষ্ঠী আছে তেওঁলোকে এই পপি নৃত্য প্ৰদৰ্শন কৰে The dance is mainly performed by the young girls The girls wear white dresses and elaborate headgears মূৰত এক ধৰণৰ পাগুৰি নিচিনা তেওঁলোকে ব্যৱহাৰ কৰে আৰু বগা হাস পিন্ধি কম বয়সীয়া ছোৱালীবিলাকে যুৱতী ছোৱালীসকলে এই নৃত্য প্ৰদৰ্শন কৰে Question number 20 আৰু আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন Karma is a dance form from which of the following Indian states? Karma ভাৰতৰ কোন ৰাজ্যৰ জনপ্ৰিয় লোকনৃত্য মহাৰাষ্ট্ৰ গুজৰাট ঝাৰখণ্ড এণ্ড বিহাৰ আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ঝাৰখণ্ড Popularly known as Karma Nachich এই কৰ্মা নৃত্য যেটা আছে কৰ্মা নাচিছ বুলি কোৱা হয় this tribal dance is performed during the Karam puja in front of the Karam tree that is symbolized the Karam devata তেলো করম দেবতাক আসলতে পূজা করে এই কর্ম নামৰ নৃত্যটি আৰু ইয়া ঝাৰখণ্ডৰ লগত জড়িত মোৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু মানে আপোনালোক আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইয়াৰ উপস্থাপন কেনে পালে কমেন্ট যোগে জনাবলৈ আশা থাকিল আপোনালোকৰ বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটি চাই আছে তেলে সাবস্ক্ৰাইব কৰা নাই চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ' লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু আজিৰ এই ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক জনাইছো অশেষ ধন্যবাদ